বিশেষকৈ কি জানা তোমাৰ চলুঙাৰ ভাগেৰে গুপ্ত পত্ৰখনি ওলাই আছে দেখোন তুমি যদি ৰুক্মিণী আইদেউৰ গুপ্ত পত্ৰৰ বাহক হ'ব পাৰা মই সৰবজান হোৱাত বা আপত্তি কিহৰ ৰুক্মিণী আইদেউ ৰুক্মিণী আইদেউ তুমি মোৰ বেটৰ কথা বুজিব পাৰিছা যেতিয়া তুমি এলাপেচা ভকত নহয় দেই তোমাক সত্য পৰিচয় দিয়া কোন তুমি তোমাৰ সত্য পৰিচয় দিয়া বাৰু 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 বুঢ়া ভকত মই মাজে মাজে দ্বাৰকাপুৰীলৈ গৈয়ে থাকোঁ ভাল হৈছে এইটো ভাল কথা আৰু কৃষ্ণ গোসাঁই চৰণ সেৱা কৰিয়েই থাকোঁ এইটো ভাল কথা যদি তুমি বেয়া নোপোৱা ময়ো তোমাৰ লগতে দ্বাৰকাপুৰীলৈ গৈ কৃষ্ণ গোসাঁই চৰণ সেৱা কৰি আহিব পাৰোঁ নে কি কোৱা পিছে ৰবা ৰবা মই যে তোমাৰ কহিতে তোমাৰ সংগী হৈ তোমাৰ সুবিধাৰ বাবে দ্বাৰকাপুৰীলৈ যাম তাৰ বাবে তুমি মোক কি দিবা এইটোহে আচল কথাটো ক'লা এতিয়া হেৰি হয় তোমাক কওক তুমি মোৰ লগত দ্বাৰকালৈ যাব বিচাৰিছাতো শুনা তুমি মোৰ লগত দ্বাৰকালৈ যাবা তাতকৈ তুমি কি বিচাৰিবা সেইটো তাকেইতো ক'বলৈ আহিছোঁ মই যে তোমাৰ কহিতে দ্বাৰকাপুৰীলৈ যাম তুমি মোক কি দিবা কৃষ্ণ গোসাঁই দি দিয়ে তাৰে আধাটো তোমাক দিম হ'ব নাই যদি কৃষ্ণ গোসাঁই ফুটা কৰি এটা দিয়ে তেতিয়া তাৰো তোমাৰ ফুটা কপালত তাৰো এফাল নাপায় কৃষ্ণ গোসাঁই সেইবোৰ বাৰু মোক একো নালাগে সময়ত কিন্তু মই ৰুক্মিণী আইদেউৰ পৰাই সৰকাই ল'ব লাগিব ৰুক্মিণী আইদেউ তুমি মোৰ বেটৰ কথা ক'ব পাৰিছা যেতিয়া তুমি এটা কথা ভকত নহয় তোমাক মই চিনি পাই গ'লো দেই যাওঁ সেইফালে যাওঁ তুমি তাকেই ভাবিতো মই তোমাৰ ধৰা দিছোঁ মনত পেলোৱাচোন ভালদৰে কুন্দিল নদীৰ যে পাৰত দুয়োৱে যে একেলগে বহি হৰিনাম জপি জপি একেলগে যে দুয়োজন হৰি ভকত হৈছিলো নাৰায়ণ কুন্দিল নৈ পাৰত একেলগে বহি হৰিনাম জপি হৰি ভকত যে হৈছিলো নারায়ণ নারায়ণ কৃষ্ণ এটা তোমাক মই চালনা কৰিম বুজিছা দুয়ো মিলি আমি মিলি দ্বাৰকালৈ যাত্ৰা কৰিম তুমি মধুৰ টমাটো ফুললিত কণ্ঠ তুমি হৰিনাম 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 মোৰ অতিকে প্ৰিয় শুনাচোন হৰিনাম বিচাৰি ওখালো ও হরিনাম বিচারি এখালো হাবাথুরি বাৰু কোৱাচোন বুঢ়া ভকত হৰিনাম ক'ত থাকে হৰিনাম ইয়াতে আছে ও হরিনাম
বাদ